আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'ত মই এটা সৰু মোৰ মনৰ কথা আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ আৰু সেই মনৰ কথা প্ৰকাশ কৰিবলৈ কবিতা আকাৰে আপোনালোকক জনাবলৈ গৈ আছে। চ' কবিতাটোৰ নাম হৈছে তোমাৰ হৃদয়খনি বহুত কঠোৰ। তো কবিতাখন কেনে লাগে আপোনালোকে শুনি তাৰ ফিডবেক স্বৰূপ কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া বলক আমি ডাইৰেক্ট ভিডিঅ'লৈ যাবলৈ চেষ্টা কৰোঁ। তোমাৰ হৃদয়খন বহুত কঠোৰ জানা, মই তোমাক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ। মই তোমাক বহুত চেষ্টা কৰিলোঁ মোৰ হৃদয়ৰ ভাৱনাবোৰ বুজাবলৈ। মই বহুত প্ৰয়াস কৰিলোঁ তোমাক বুজাবলৈ, মই যে তোমাক কিমান ভাল পাই পেলাইছিলোঁ বুলি। মই বহুতবাৰ প্ৰয়াস কৰিলোঁ তোমাৰ বিশ্বাস পাবলৈ, কিন্তু নাই, তুমি নুশুনিলা মোৰ এই কোমল হৃদয়ৰ কথাবোৰ। তুমি মোৰ এই কোমল হৃদয়খনিৰ চূৰ্ণ বিচূৰ্ণ কৰি গুচি গ'লা তোমাৰ মোহময়ী পৃথিৱীখনলৈ। তুমি গ'লা মোক অকলে এৰি তোমাৰ মনোমোহা পৃথিৱীৰ সন্ধানত। কিন্তু জানানে প্ৰতিজ্ঞা, মই তোমাক সঁচা হৃদয়েৰে ভাল পাই পেলাইছিলোঁ। তুমি বুজিবলৈ চেষ্টাও নকৰিলা মোৰ এই হৃদয়খনক। তুমি অভিমান কৰিব পাৰিলা হয়, কিন্তু তুমি এনেদৰে গুচি গ'লা যে কোনোবাই বুকুখনিক হৃদয়ত ৰাখি স্বৰ সোধোৱা যেন অনুভৱ হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজি মই এই চুটি কবিতাটো আপোনালোকৰ বাবে আনিবলৈ চেষ্টা কৰিছিলোঁ। চ' কেনে হৈছে কি হৈছে আপোনালোকে ফিডবেক স্বৰূপ আপোনালোকে মোৰ এই ভিডিঅ'ত লাইক কৰিব পাৰে আৰু কেনেধৰণৰ হৈছে কি হৈছে আপুনি মোক কমেণ্ট যোগে জনাব পাৰে। আৰু লগতে যদি মোৰ এই কবিতা ভাল পাইছে এই চেনেলক ছাবস্ক্ৰাইব কৰিব পাৰে আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিব পাৰে। ধন্যবাদ।